Hello everyone, Saya Vlogsৰ এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালো। মই যে ইমান বেছি এলেহুৱা হৈ গৈছো এই ভিডিঅ'টো 15 ডেজ মান আগৰ হয় আৰু মই আজিহে আপলোড দিব টাইম পালো। Anyways, ভিডিঅ'টো হয় কাজিৰঙাৰ অৰ্কিড পাৰ্কৰ। পাৰ্কখন বহুত বেছি ধুনীয়া আৰু বেলেগ পাৰ্কতকৈ বহুত বেছি বেলেগ হয়। গোটেইখিনি দেখাই যাম, ভিডিঅ'টো চাই থাকিব। সোমাই ফাৰ্ষ্ট দেখিলো নাৰ্চাৰীখন। বিভিন্ন দেশৰ পৰা উদ্ভিদ, ফুল, উলমি থকা উদ্ভিদ, অৰ্কিডবিলাক ইয়াত সংৰক্ষণ কৰা হয়। চোৱাৰ লগতে যদি নিব বিচাৰে নিবও পাৰে। আৰু বেষ্ট পাৰ্ট কিবা চিনি নাপায় বা জানিব বিচাৰে ইয়াত সহায়িকাও আছে। তাৰপিছত সোমালো অসম জাতীয় সংগ্ৰহালয়ত মানে মিউজিয়ামত। সোমাই কি দেখিলো চাওকচোন, দোলা, কইনা নিয়া দোলা। আৰু আচৰিত কথা, দোলাখনত সঁচাকৈয়ে কইনা গৈছিলে। সেই কইনা নাই বাৰু এতিয়া, মৰিল হয়তো ল'ৰাৰ নাতিৰ ল'ৰা ছোৱালী থাকিব পাৰে। এই অৰ্কিড পাৰ্কখনত অসমৰ কালচাৰ, জাতি জনগোষ্ঠী বা নৰ্থ ইষ্টৰ কালচাৰ, খাদ্য, উদ্ভিদ সকলোবোৰ ধুনীয়াকৈ দেখাইছে। বিভিন্ন জাতি জনগোষ্ঠীৰ সাজপাৰবিলাকো ইয়াতে প্ৰদৰ্শন কৰিছে, লগতে শাল বোৱা এনেকৈ দেখায়ো থাকে। আৰু এতিয়া এটা মিউজিয়ামত লৈ আহিছোঁ আপোনালোকক। এইটো অসমৰ একমাত্ৰ মিউজিয়াম। এনেকুৱা মিউজিয়াম অসমৰ ক'তো নাই, যিটো মিউজিয়ামত অসমৰ যিমানবোৰ ঐতিহাসিক স্থান আছে সকলো স্থানৰে ফটো ৰখা আছে। তেজপুৰ, শোণিতপুৰ, গোৱালপাৰা, কামৰূপ যিমান আছে, আপোনালোকৰ কাষৰ ঠাইৰো যদি কিবা আছে দেখিব। অসমৰ যিমান হিষ্টৰিকেল প্লেচ আছে সকলোবোৰ আছে। ইয়াতে আহি সংস্কৃতিৰ বৰঘৰত সোমোৱা যেন লাগিল। অখিল গগৈ ডাঙৰীয়াক অশেষ ধন্যবাদ ইমান ধুনীয়া এখন উদ্যান তথা সংগ্ৰহালয় অসমবাসীক উপহাৰ দিয়াৰ বাবে। বিদেশৰ পৰা যদি অসম চাবলৈ আহে ইয়াতে লৈ আহিলেই গোটেই অসম দেখা যেন পাব। বাহিৰত এনেকৈ এটা চাংঘৰো বনাই থৈছে। উৎপতীয়া ল'ৰা ছোৱালীবোৰ ওপৰলৈকে উঠিও যায়। তাৰ পাছত সোমালোঁ এই কেকটাছ পাৰ্কখনত। নানা ধৰণৰ কেকটাছ আছে ইয়াত আৰু ষ্ট্ৰিক্টলি লিখাও আছে ইয়াৰে একো উদ্ভিদ হাতেৰে চুব নোৱাৰে। মইতো এনেও নুচুওঁ বাৰু, দেখিয়ে ভয় লাগিছে। আপোনালোকে ইয়াতে আহিছেনে নাই বাৰু? যদি অহা নাই এবাৰ নিশ্চয়কৈ আহিব। আৰু এই গছডালৰ নাম হেনো চপেটা। মই ফাৰ্ষ্ট টাইম দেখিলোঁ আজি, লগতে ফলো লাগি আছে। আপোনালোকে দেখিছেনে কেতিয়াবা? কমেণ্ট কৰিবচোন। লগতে আছে ধুনীয়া ধুনীয়া ফুলবোৰো। ওলাই আহোঁতে আৰু দেখিলোঁ প্ৰায় 100জনমান ষ্টুডেণ্ট সোমাইছে এডুকেশ্যনেল টুৰৰ বাবে। তাৰ পৰা ওলাই আহি দুপৰীয়াৰ ভাত সাজ খালোঁ, লগত ল'লোঁ হাঁহৰ মাংস। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।